এঠাইলৈ ফুৰিব যাওঁ বুলি ভাবিছোঁ। সেয়ে মায়ে মানে মোক থ'ব আহিছে গাড়ীলৈকে। ক'ত যাম কি কথা গম পাইছে সকলোৱে। তেওঁ কৈ দিছোঁ নগাঁও মৃত্যুঞ্জয় মন্দিৰত যাওঁ। তাকে ভাবিলোঁ অলপমান ভিডিঅ' কৰি থৈ দিওঁ। মোৰ মাতটো একদম বেয়া হৈছে, মোৰ গা বহুতেই বেয়া। তেওঁ মানে কি ভিডিঅ' কৰিছোঁ আৰু। এয়া ইমান পোহৰে হোৱা নাছিল, আহিছে মায়ে মোক থ'ব। এয়া আৰু ইমান ধুনীয়া জেগাখিনি দেখিছেনে? ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ, সকলোৱে নামিছিলোঁ। তাকে অলপমান ভিডিঅ' কৰিলোঁ। এয়া ডাইৰেক্ট মন্দিৰ আহি পালোঁ। মন্দিৰত ভিডিঅ' কৰিব দিছিলোঁ, চাওকচোন ইমান ক'লা দেখা হৈছে। মই ইমান ভূত হ'লোঁ নে? উপায় নাই, বেলেগে কৰি দিছে তো ন, ভিডিঅ'টো কৰি ৰাখিবই লাগিব। তাকে মানে বেলেগে কৰি দিলে, মই ভিডিঅ'টো বনাই দিলোঁ অলপমান। ভিডিঅ'টো শেষলৈকে চাব। আমি নগাঁৱৰ পৰা যাই পেলাই বৰদোৱাতো গৈছিলোঁ। বৰদোৱাত ভিডিঅ' কৰা নহ'ল বাৰু। ফটো দুখনমান লগাই দিম, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। ভিডিঅ'টো চাব আৰু কমেণ্ট এটা কৰি যাব দেই, নহ'লে মই বহুত বেয়া পাম। আহকচোন পিছৰখিনি চাওক।